Welcome to my channel Doreen Vlogs. আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি আহিছোঁ পথাৰত আৰু আজি কাতি বিহু আৰু আজি বহুত ধুনীয়া হ'ব গৈ আছে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এতিয়া আমি পথাৰত আছোঁ, এতিয়া আমি ঘূৰি আছোঁ পথাৰত আৰু আজি কাতি বিহু সেইকাৰণে চবে পথাৰত বন্তি দিয়ে আৰু আপোনালোকক মই দেখাম বন্তি দিওঁ মানে কিয় বন্তি দিয়ে মানে নিজৰ খেতিখিনি অলপ ভাল হ'ব, পথাৰখন ভাল লাগিব আৰু সেয়াই আৰু এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক দেখাম কেনেকৈ বন্তি দিওঁ। আৰু আমি এতিয়া গৈ আছোঁ আৰু আকাশখন বহুত ধুনীয়া হৈ আছে, ইয়াত বহুত ধুনীয়া লাগিছে আজি আৰু বহুত দিনৰ মূৰত মই পথাৰলৈ আহিছোঁ আৰু এইকেইদিন মই আহিব পৰা নাছিলোঁ আৰু আমাৰ কাইলৈৰ পৰা স্কুল বহিব আৰু কেইদিনমান মই আকৌ আহিব নাপাম আৰু সেইটো কাৰণে ফ্ৰেণ্ডছ আজি আপোনালোকে পূৰা চাই যাওক আমাৰ পথাৰখন। ফ্ৰেণ্ডছ এই গছ বন্তি আমি দিছোঁ আৰু এইফালে এইটো এয়া এইফালে আছে আৰু চবতে আছে এইবিলাক। ফ্ৰেণ্ডছ এতিয়া এই গছ বন্তি আমি দিলোঁ আৰু এইফালেও আছে এয়া চবে যিহেতু বন্তি দি গৈছে আৰু এইফালে এয়া লগাই দিছে, ইমান মৰম লাগিছে চাওকচোন ফ্ৰেণ্ডছ, বহুত ভাল লাগিব। এইটো চৰাই ধান নাখাবৰ কাৰণে ইয়াত লগাই দিছে দিলোঁ। এয়া ধুনীয়াকৈ চবে দিছে চৰাই ধান নাখাবৰ কাৰণে। আমি এয়া আৰু গৈ আছোঁ আৰু আমাৰ ইয়াত চব আছে। পাপাহঁতে একদম ফটো উঠিবলৈ ৰেডি হৈ আছে আৰু ফ্ৰেণ্ডছ মই পাপাহঁতক ফটোটো উঠাই লওঁ। চবে হাই কৰি দিয়া। এতিয়া পৰিস্মিতা এটা ডান্স মাৰিব, উঠা নাচা। তাৰ লাজ কৰিছে দেখিছে ফ্ৰেণ্ডছ, নাচা। লাজ আমাৰ বৰমাহঁতৰ ঘৰত লক্ষী ভেটি আৰু ইয়াতে ধূপ জ্বলাব, বন্তি চাকি, এইটো লুক চাওক কিমান ধুনীয়াকৈ সজাইছে, বহুত ভাল লাগিছে। আৰু এইটো ভাল লাগিছেনে নাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। फ्रेंड्स ये तो हमारा फाइनल लुक।
কেনেকুৱা লাগিছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। অঁ এয়া মোৰ ছোৱালীয়ে কেণ্ডেল জ্বলাই আছে। চাওক চাই দিয়া পেলাই ফ্ৰেণ্ডছ, এতিয়া আমাৰ পাপাই ইয়াত দিছে কেণ্ডেল জ্বলাব। আপোনালোকে ফ্ৰেণ্ডছ, এতিয়া আমি ইয়াত টাবৰ মানে ফুলৰ মাজে মাজে দি আপোনালোকে চাব। হয় ওকে। এতিয়া আমাৰ মায়ে ভাত কৰিব সেইফালে গুৱাইছে। এতিয়া আমাৰ তুলসী তলত এইটো এতিয়া মায়ে সজালে বকুলহে আমাৰ তুলসী তলীয়া শেৱালি ফুল দি মায়ে সজালে। আৰু অলপ পিছত সৰু ল'ৰা ছোৱালী আহিব, তেতিয়া প্ৰসাদ চসাদ দিম আপোনালোকক দেখাম।